হেল্ল' গাইজ, পোনপ্ৰথমতে মোৰ চেনেল ডিম্পী গগৈলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা চেৱৈ ৰেচিপি। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটো আগতে ছাবস্ক্ৰাইব কৰা নাই তেনে ছাবস্ক্ৰাইব কৰি বেল আইকনটি দবাই দিব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। ইয়াত ঘি অকণমান দিছোঁ। ঘিখন গলাই ল'ব লাগিব। তাৰ পাছত মই খিচমিচ আৰু বাদামকেইটা দি দিম। বাদাম আৰু খিচমিচ দি দিছোঁ। ইয়াত মই কাজু বাদাম নাই লোৱা, এইটো বাদামকে লৈছোঁ। কাজু বাদাম ল'লেও হয় নল'লেও হয়, মই এইটো বাদামকে লৈছোঁ কাজু বাদামৰ সলনি। এতিয়া খিচমিচ আৰু বাদামকেইটা ভাজি লৈছোঁ। ভাজি ল'লে খাবলৈ ভাল হয়। এয়া ভাজা হৈ গৈছে। এতিয়া আকৌ মই ঘি অকণমান দি দিছোঁ চেৱৈখিনি ভাজি ল'বৰ বাবে। ঘিখিনি গলিছে, এতিয়া চেৱৈখিনি দি দিছোঁ। চেৱৈ মই এপেকেট চেৱৈ লৈছোঁ। আধা লিটাৰ আমুল তাজা গাখীৰত এপেকেট চেৱৈ ধুনীয়া জোখত হয়। গাখীৰ বেছি কমকৈ ল'লেও বেয়া, চেৱৈখিনি টান মাৰি যায়। এপেকেট চেৱৈত আধা লিটাৰ গাখীৰ জোখৰ। এয়া অকণমান ফুলা ফুলা হৈছে, একো নাই বাৰু, বেছিকৈ সিজেহে এনেকৈ ফুলিলে। এয়া হৈ গৈছে ভাজা। এতিয়া মই গাখীৰখিনি দি দিম ইয়াত। এয়া মই গাখীৰখিনি দি লৈছোঁ। গাখীৰখিনি দিয়া হৈ গৈছে। এতিয়া গেছটো অকণমান হাই কৰি দিব লাগিব। অকণমান লৰাই লৈছোঁ। এয়া উতলি আহিছে, দেখিছে। লৰাই থাকিব লাগিব যাতে দাঁতিত লাগি নাযায় কেৰাহীখনৰ। এয়া হৈছে। এতিয়া সোৱাদ অনুসৰি মই চেনি দিছোঁ। চেনি আপুনি নিজৰ ইচ্ছা, বেছিকৈ ল'বলৈও পাৰি যদি মিঠা খায় বেছিকৈ। মই বেছি নাই দিয়া। এয়া হৈছে, উতলি আছে। গাখীৰখিনি মই বেছি শুকাবলৈ নিদিওঁ। এতিয়া খিচমিচ আৰু বাদাম দি দিছোঁ। এতিয়া আকৌ এবাৰ মই লৰাই দিছোঁ। এনেকৈ লৰাই থাকিব লাগিব। এয়া দেখিছেনে, মই লৰাই আছোঁ। উতলি আছে। চেৱৈখিনি ৰেডি হৈ গৈছে আৰু বৰ বেছি নুশুকোৱা, নহ'লে ঠাণ্ডা হ'লে টান মাৰি যাব। এয়া হৈছে আৰু অলপ পাছত নমাই দিম। মই ইয়াতকৈ আৰু নুশুকাওঁ গাখীৰটো, ইমান পৰিমাণতে থ'ম। দাঁতিৰ ছাইডকেইটা লৰাই ল'ব লাগিব। ইমানটোতে জোখৰ হয়, আৰু তাতকৈ মই নুশুকাওঁ। মোৰ চেৱৈ হৈ গৈছে আৰু গেছটো অফ কৰি দিছোঁ। হৈ গ'ল মোৰ চেৱৈ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ৰেচিপিটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।